মই কৰিশ্মা আৰু মই আপোনালোকক আজি লক্ষী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু লক্ষী পূজা মই ঘৰতে অকণমানকৈ পাতিছোঁ। আপোনালোকক মই সকলো দেখাব নোৱাৰিলেও যিমানখিনি কৰিছোঁ সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান মই শৰাইখন আপোনালোকক দেখুৱাই লওঁ। অকণমানি লক্ষী গোসাঁনী এজনী আছে, এয়া আপোনালোকে দেখিছে, খুব ধুনীয়া হয় আৰু বহুত ধুনীয়া। মোৰ লক্ষী গোসাঁনীজনী শাহুমাই আনিছিলে এয়া লক্ষী গোসাঁনী। আৰু লগতে এয়া মই আজি ঘৰত প্ৰতিষ্ঠা কৰি পেলাই মই যিমানখিনি জানো মোক মায়ে শিকোৱাৰ নিচিনাকৈ আজি মই কৰি গৈছোঁ। আৰু মই আপোনালোকৰ আগত অকণমানকৈ নামো গাম। আৰু যিহেতু মই ইমানকৈ নাম গাব নাজানো, তথাপিও অকণমান গাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম। আৰু মোৰ আজি বহুত ভাল লাগিছে, কাৰণ আজি মোৰ ঘৰত মানে গুৱাহাটীত মোৰ নিজৰ মাও আহিছে। তো শাহু মা আৰু মোৰ নিজৰ মা দুয়োগৰাকীৰ লগতে মই অকণমানকৈ নাম গুণগুণাম আৰু নিজেও অলপ গাবলৈ চেষ্টা কৰিম। চ' আহকচোন আৰম্ভ কৰোঁ। মাহঁত তলত বহিব নোৱাৰে কাৰণ মাহঁতৰ কঁকালৰ বিষ। তো মাহঁত আজি ওপৰতে বহি পেলাই গাব আৰু লগতে ময়ো গাম। এয়া মোৰ শাহু মা আৰু এয়া মোৰ মা। চ' আহকচোন আমি আৰম্ভ কৰোঁ। বাহ। গধূলিতে লক্ষী আহি বাটত আছে ৰৈ, স্তুতি কৰি মাতি আনা আমাৰ ঘৰলৈ। গধূলিতে পদূলিতে লগাই থৈছোঁ চাকি, নাজানো কৰোণাময়ী আহে কত ৰাতি। লক্ষী আহি নবহিলে দেখিলে জঞ্জাল, আমি মাতৃক নেদেখিলোঁ অভাগী কপাল। তৈলৈ ঈশ্বৰী একমনে স্তুতি কৰোঁ চৰণত ধৰি, নাজানো মা স্তুতি নতি তোমাৰ আগত, জানো পাৰি কেশ চিঙি আৰু চৰণত। ৰূপং দেহি জয়ং দেহি 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 আই, তোমাৰ চৰণে ৰক্ষা কৰি সদায়। আজি এনেকৈয়ে লক্ষী পূজা পালন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰো চাই খুব ভাল পাব। মাহঁতে গোৱা নামকেইটাও শুনিবলৈ খুব ভাল পাব আপোনালোকে। আৰু যদি তাত মোৰ কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।